নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ জিতুমণি পাঠকৰ অনুগল্প সংগী। এই মৰতিজনী বতৰটো ডাৱৰীয়া কৰিল কি নকৰিল, তাই যাব হ'লেই। মুখেৰে বকি বকি কেতেকী ৰূপলেখাহঁতৰ ঘৰলৈ সোমাই আহিল। ৰূপলেখাই হাঁহি হাঁহি ক'লে, কেতেকী বাই, চাহ একাপ খাই যোৱাহিচোন, ক'ৰবাত তাই আকৌ আহি পায়েই বা। কেতেকী বাই মানুহজনী বৰ দুৰ্ভগীয়া। সৰুতে ঘাট মৰা হ'ল, বিয়া হ'ল, ল'ৰা পোৱালি এটাও জন্ম পালে। কিন্তু এটা দুৰ্ঘটনাত গিৰিয়েক পুতেক দুয়োটাই সিফলীয়া হ'ল। চাহকাপ খাই উঠাৰ সময়কণতে ডাৱৰ গুচি ৰ'দজাক জিলমিলাই উঠিল। বাহিৰলৈ ওলাই আহি কেতেকীবাইৰ মুখলৈ হাঁহি উভতি আহিল। হয় দেও, আহিল এইজনী। ঐ মৰতি, ৰাতিটো এদিনো নাথাকৈ, দিনতনো পুটপুটকৈ যাৱ কলৈ? নিজৰ চাহটোৰ সতে কথা পাতি পাতি কেতেকীবাই আগবাঢ়িল। পিছফালৰ পৰা চাই চাই ৰূপলেখাই ভাবিলে, মানুহে পাগলীয়ে কওক বা কিবাই কওক, কোনেও সংগ নিদিয়া মানুহজনীয়ে সংগী এটাতো বিচাৰি উলিয়াইছে।